পুনৰ পৰা স্বাগতম জনাইছোঁ। সকলো ভালেই আছে আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। প্ৰায় দুমাহমান হ'ল একেবাৰে ভিডিঅ' দিব পৰা নাই, কাৰণ এক্সামো আহি আছিলে। এক্সাম জাষ্ট এতিয়া শেষ হৈছে থিয়ৰী, আৰু আজি আমাৰ প্ৰেক্টিকেলৰ লাষ্ট এক্সাম আছে। গতিকে মনটো অলপ বেয়াও লাগি আছে আজি, কাৰণ এইটো কলেজ লাইফৰ আমাৰ লাষ্ট এক্সাম হ'ব, আৰু কেতিয়াও সেইবোৰ দিন ঘূৰায়ো নাপাওঁ ন, কাৰণ মানুহৰ জীৱনত স্কুল আৰু কলেজত বেছিকৈ মেমৰিজবিলাক থাকে। গতিকে অলপ বেয়া লাগি আছে মনটো, আৰু ভালো লাগি আছে যে এক্সাম শেষ হ'ব। গতিকে কেনেকৈ পাৰ হয় আজি দিনটো নাজানো, কিন্তু যি হয় মুমেণ্টবোৰ কেপচাৰ কৰিবলৈ ট্ৰাই কৰিম, যাতে পিছত মানে চাই ভাল লাগে ভিডিঅ'টোতে, যাতে মেমৰিজবোৰ কেপচাৰ হৈ ৰয়। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। আমাৰ এক্সাম শেষ হ'ল, আৰু এতিয়া লিখা মেলা চলি আছে চবৰে, দেখাই আছে। আৰু ইয়াতো লিখা মেলা লিখিব নেকি? বেয়াকৈ নিলিখিবি। কেনেকুৱা লাগিছে কওক? ভাল লাগিছে? খানা খাব লাগিব ন? আজি লাষ্ট কেনেকুৱা অনুভৱ? লগ নাপাওঁ আজি আমাৰ লগৰ এজনী এক্সামো দিব পৰা নাই। লিখা মেলা ডিমু লিখা লগ পাম আমাৰ বিয়ালৈ মাতিবি লাগে খাই কিবা কোৱা বোলো, কেনেকুৱা লাগিছে? ইমান দিন পঢ়িছো ন, 3 বছৰ একেলগে পঢ়িছো, বেয়া লাগিছে। 5 বছৰ আমি একেলগে পঢ়িছো, হাই ছেকেণ্ডেৰী পঢ়িছো ন। লগা নেকি তো ন, এবাৰ দিবা পাল কি কথা কি গানটা গাই দিয়া শেষ হৈ গানটা গাই থাকে তই কে বুঝা দে আৰু পিছত আকৌ লগ পালে সকলো ফিউচাৰ প্ল্যান বোৰ ইদালা এটো ভাবে এই জহন্নাম বুলি আছে। शाबाश बेटा, बहुत बढ़िया। पूरा डोजरी में के बिया बनी
কেনেকুৱা কাম এফালে এফালে মই এফালে মুখ কৰি চাবা হা এনেকে खत्म बाय बाय टाटा गुड बाय